হেল্ল' ফ্ৰেণ্ডছ, শুভ সন্ধিয়া। আৰু এয়া 6:30 পৰা মানে সন্ধিয়া 6:30 পৰা 9টা বজাৰ ভিতৰত কেপচাৰ কৰি ধৰি ৰখা কিছুমান মানে সময়। আৰু কিছুমান সময় মানে কি, মাজে মাজে আমাৰ ৰুমত এনেকুৱা উদ্ভাৱন হয়েই। আচলতে এখন ব্যতিক্ৰমী বজাৰ, মানে সন্ধিয়া লগা ভগাৰ পাছতহে বজাৰখন বহে আৰু ঠিক ৰাতি 9:30 10টা বজালৈকে বজাৰখন বহে। মানে আমাৰ বিশেষকৈ সুবিধা হয়, কাৰণ দিনৰ চোৱাত ডিউটি যায় আৰু ডিউটি যোৱাৰ পাছত আমি অকণমান সন্ধিয়া ফুৰিবলৈও যোৱা হয়। আকৌ কেতিয়াবা মানে বজাৰ কৰিব পৰা হ'লে বজাৰো কৰিব পৰা হয় আৰু ৰুমৰ পৰা বেছি দূৰ নহয়। গতিকে আজি অলপ বজাৰ কৰি আনিলোঁ। শাক চব্জিবিলাক বজাৰত অলপ সস্তাত পোৱা যায়, গতিকে শাক চব্জিবিলাক সপ্তাহটোৰ কাৰণে আমি এনেকৈ বজাৰৰ পৰা লৈ আনোঁ আৰু কিবা কিবি মানে বজাৰ কৰিলোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। গতিকে ব'লকচোন আজি বজাৰখন কিনো কৰিলোঁ আমি, সন্ধিয়া লগা বজাৰ। অকণমান ফুৰিবলৈও যোৱা হ'ল, লগতে বজাৰো কৰি আনিলোঁ আৰু আপোনালোককো ভাবিলোঁ মই আপোনালোককো দেখাই দিওঁ লগতে। আৰু এয়া মই বজাৰৰ পৰা কি আনিলোঁ মই দেখাব লৈছোঁ। প্ৰথমতে মই উলিয়াবলৈ ধৰিছোঁ চব্জিবিলাক, এইবিলাক চব্জি আৰু এই গৰিয়া আলু। এয়া দেখিছেনে? মই বজাৰলৈ গ'লে সদ্যহতে মোক গৰিয়া আলুটো একদম বহুত চকুত পৰে আৰু মই ভাল পাওঁ আচলতে, আৰু ছোৱালীকো খুৱাবলৈ হয়, গতিকে মই গৰিয়া আলু লৈ আহিলোঁ। তাৰপাছত এইবিলাক শাক চব্জি কিবাকিবি ডালিমো লৈ আহিছোঁ। আৰু ইয়াত যিহেতু বহুত গৰম, গতিকে যিবিলাক চব্জি আনিলে নেকি মানে বেয়া হৈ নাযায়, মই সেইবিলাকহে আনিছোঁ। মানে পাচলিবিলাক, শাকবিলাক নাই অনা, পাচলিবিলাক আনিছোঁ। আৰু পাচলি বজাৰ কৰাৰ পাছতে এয়া মোৰ বাবে মানে ৰুমত পিন্ধিবলৈকে লৈ আহিলোঁ আনকমন ৰং। কেনেকুৱা লাগিছে জনাবচোন দেই, স্পৰ্টিংকেইটাৰ কালাৰকেইটা। আৰু এইকেইটা লগতে লৈ আহিছোঁ প্লাজো। আৰু ইয়াৰ পাছতে আমাৰ পিতকলি ভাগৰ কমন থাকেই, তাই প্ৰতিটো মানে বজাৰত, মানে প্ৰতিটো বজাৰত তাইৰ ভাগৰ কাপোৰ আহেই। এয়া গৰমৰ কাৰণে হাফ পেণ্ট দুটা লৈ আহিলোঁ আৰু এটা স্পৰ্টিং তাৰ কাৰণে থাকেই। তাই বজাৰ বুলি নহয়, তাই বাপেক ওলাই গ'লে কিবা এটা লৈ আহে তাইলৈ, আৰু এইবিলাক কিবাকিবি সৰু সৰু বস্তু আনিছোঁ আৰু আপোনালোকক তাকে দেখাইছোঁ। এইকেইটা গিলাচক কিমান মৰম লাগিছে ন? আৰু এইটো যে ইয়াৰ এটা মই খুলিবই পৰা নাই, ইমান টান, খুলিবই পৰা নাই। পাছত খুলিব লাগিব। 3টা লৈ আহিছোঁ, এনেকৈ চাহ খাব পৰা হয়। এইটো চিচাৰৰ নহয় কিন্তু, ছোৱালীয়ে ভাঙিব নোৱাৰাকৈহে আনিছোঁ। এইবিলাক চিচাৰৰ নহয়, প্লাষ্টিকৰ নিচিনা। আৰু এইখন এইখনো সৰু বস্তু হ'লেও দেখাই দিছোঁ। আৰু এনেকুৱা 2খন ভাঙিলে ছোৱালীয়ে, এইখন এতিয়া কিনো কৰে আৰু তাইহে জানে। দিয়া এয়াহে নিলেই নহয়। আৰু চিচাৰৰ সেইকাৰণে অনা নাই, গম পাইছা? তুমি যে ঠেকেচি দিবা যে, গম পাওঁ মানে। ধুনীয়াকৈ মৰম লাগিলে কাৰণে লৈ আহিলোঁ। ইমান বগা, ইমান ধুনীয়া লাগিছে। কি খাই আছা? গৰিয়া আলু কেঁচাকৈ মাৰি দিছে, গৰিয়া আলু। আৰু এইবিলাক কিবা কিবি, এইবিলাক কাপোৰ মই এনেকৈ দমকৈ থৈ দিলোঁ আৰু দেখাই পেলাই ধুনীয়াকৈ জাপিম। এই নেমুকেইটা 10 টকাত নেমু 2টাহে দিছে তাকো আমাৰ গাঁৱৰ অসমৰ নিচিনা নহয়, এইবিলাক গোল নেমু হয়, পকা 10 টকাত 2টাহে। বহুত বোলে হেৰি, একেবাৰে নেমু নিদিয়েই। আৰু এইবিলাক মছলা হয়, মই মছলা এনেকৈ আনি লওঁ, খোলা মছলা। কিবাকিবি দিব পৰা হয়, পাচলি চব্জিত দিব পৰা হয়, আকৌ চিকেন, আকৌ এইবিলাক দালিত দিবলৈ আনিছোঁ। এনেকৈ খোলাকৈ মছলা বজাৰৰ পৰা আনি লওঁ, সেনেকৈ আনি পেলাই ধুনীয়াকৈ হৈ যায়। কুন্দুলি হয় ইয়াত থাকক। আৰু এতিয়া ৰ'বা মই বনাই লৈছোঁ, হৈ গ'ল। তোমাৰ মানে টোপনি ধৰিছে হয়নে? টোপনি ধৰিছে হয় নহয় কথাটো?